প্ৰথমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ নতুন এটা ভিডিঅ'লৈ তোমালোকৰ মাজলৈ আহিছোঁ এখন আবেদন পত্ৰ ইয়াৰ আগৰটো ভিডিঅ'টো আবেদন পত্ৰই দিয়া হৈছিলে আজি আবেদন পত্ৰখন এই পত্ৰখন 2018 আৰু 22 বৰ্ষত আহিছিলে বিষয়টো আছিলে চোৱাচোন তোমালোকে তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ মানে প্ৰধান শিক্ষকলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক বা সম্পাদিকা হিচাপে এখন আবেদন প্ৰস্তুত কৰিব দিছে এটা তোমালোক চাই লবা বিষয়টোত হয়তো সম্পাদক বা সম্পাদিকা দুইটা নিদিবও পাৰে বা এটা দিবও পাৰে তোমালোকে ভালদৰে চাই লবা এইখিনিটো তোমালোকে জানা আবেদন লিখা নিয়মটো প্ৰায় একে যে প্ৰতি মাননীয় প্ৰধান শিক্ষয়িত্ৰী বা শিক্ষক মহোদয় লিখা শিক্ষক হলে মহোদয় লিখিবা শিক্ষয়িত্ৰী যেহেতু মই লিখিছো সেই কাৰণে মহোদয়া লিখিছো ক মাধ্যমিক বিদ্যালয় লিখিব পাৰা বা ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ও লিখিব পাৰা প্ৰায় কি বিষয় পুথিভঁৰালৰ অভাৱ পূৰণৰ বাবে আবেদন ইয়াত মই দিনাংক লিখিছো ইয়াৰ আগৰখনত তোমালোকৰ তাৰিখ লিখিছো টাং লিখিছিলো দিনাংক লিখিলেও হ'ব টাং লিখিলেও হ'ব আৰু তাত তোমালোকে ডেটটো দিবা এইখিনি তাৰ পাছত চোৱা ইয়াত যেহেতু মই শিক্ষয়িত্ৰী কৰিলো সেইটো কাৰণে মহোদয়া কৰিব পাৰা তোমালোকে মহোদয়ও কৰিব পাৰা সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এটো ছাত্ৰ ছাত্ৰীডাল অগ্লিডাল নহয় কিন্তু দেই ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক বা সম্পাদক নহয় পেলা তোমালোকে সম্পাদিকাও কৰিব পাৰা লিখিব পাৰা চাই লবা তোমালোকে আপোনাক জনাব বিচাৰিছো যে আমাৰ বিদ্যালয়ত এটা পুথিভঁৰালৰ অভাৱ পুথিভঁৰাল এটা নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে কাৰণ পাঠ্যপুথিৰ জ্ঞানৰ লগতে বিভিন্ন জ্ঞান আহৰণৰ বাবে এটা পুথিভঁৰালৰ অতি প্ৰয়োজন তদুপৰি বৰ্তমান প্ৰযুক্তিবিদ্যা বিকাশৰ যুগত নিজকে সময় উপযোগী কৰি ৰাখিবলৈ কিতাপৰ গুৰুত্ব অপৰিসীম গতিকে ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱ দূৰ কৰিবলৈ বিদ্যালয়ত এটা পুথিভঁৰালৰ ব্যৱস্থা কৰিবলৈ মহোদয়াক যেহেতু মই মহোদয়া উল্লেখ কৰিছো প্ৰথমে মহোদয়াক বিনম্ৰ অনুৰোধ জনালো তোমালোকে মহোদয় লিখিলে ইয়াত তেতিয়া তোমালোকে মহোদয়ে উল্লেখ কৰিবা ইয়াত যদি প্ৰধান শিক্ষক লিখা মহোদয় লিখিবা ইয়াতো মহোদয় লিখিবা আৰু ইয়াত মহোদয় লিখিবা মহোদয়ৰ ঠাইত তোমালোকে মহাশয়ও লিখিব পাৰা এই মহোদয়ৰ ইয়া মহোদয় বা মহোদয়াৰ ওচৰত সৰল প্ৰাৰ্থনা গুহাৰি জিলিখা ইতি আপোনাৰ বিশ্বাসী ছাত্ৰ বা ছাত্ৰী একতা সভাৰ হেৰি হয় সম্পাদক বা নাম ছাত্ৰ ছাত্ৰীৰ একতা সভাৰ সম্পাদক কোনে লিখিছা ছাত্ৰ লিখিলে ছাত্ৰ ছাত্ৰী লিখিলে ছাত্ৰী আৰু নামটো লিখিব নালাগে যেহেতু আমি ক খ দিলেও হ'ব তোমালোকেতো জানাই লিখাৰ নিয়মটো এনেদৰে তোমালোকে আবেদনখন লিখিবা যদিহে ইয়াত কিবা তোমালোকে ভুল কুটি পোৱা তোমালোকে শুধৰাই ল'বা বুলি মই আশা ৰাখিছো আৰু মোৰ এই চেনেলটোৱে তোমালোকক যদি সহায় কৰিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ভাল পালে লাইক কৰিবা শ্বেয়াৰ কৰিবা বন্ধু বান্ধৱীসকললৈ ধন্যবাদ